চেতনা দাস এগৰাকী বিশিষ্ট অসমীয়া অভিনেত্ৰী, গীত নৃত্যশিল্পী আৰু নাট পৰিচালক। তেওঁৰ বহুমুখী প্ৰতিভা অসমৰ সাংস্কৃতিক জগতলৈ এক উল্লেখযোগ্য বৰঙণি। চেতনা দাসে বিশেষকৈ মঞ্চাভিনয়, গীত আৰু নৃত্যৰ জৰিয়তে নিজৰ পৰিচয় দাঙি ধৰিছিল। তেওঁ বহুকেইখন নাটকত অভিনয় কৰাৰ উপৰিও নাটক পৰিচালনাও কৰিছিল। আকাশবাণীত প্ৰচাৰিত বহু নাটকত তেওঁ অংশগ্ৰহণ কৰিছিল। চেতনা দাসৰ জন্ম হৈছিল 1954 চনৰ 4 নৱেম্বৰত পূৰ্বৰ অসমৰ বৰ্তমানৰ মেঘালয় শ্বিলঙত। তেওঁৰ পিতৃৰ নাম হৈছে স্বৰ্গীয় গিৰীন্দ্ৰ কুমাৰ তালুকদাৰ আৰু মাতৃৰ নাম যোগপ্ৰভা তালুকদাৰ। তেখেতৰ স্বামীৰ নাম বিমলানন্দ দাস, যি 2020 চনৰ ছেপ্টেম্বৰত কোভিড-19 মহামাৰীৰ সময়ত মৃত্যুবৰণ কৰিছিল। তেওঁ তেজপুৰৰ দৰং কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। অভিনেত্ৰী চেতনা দাসৰ কলা জীৱন অতি সমৃদ্ধিশালী। তেওঁ 3য় শ্ৰেণীত পঢ়ি থাকোঁতেই শোণিত কুঁৱৰী নাটকত কুজি বুঢ়ীৰ চৰিত্ৰত অভিনয় কৰিছিল। 1965 চনত তেজপুৰ মাল্টিপাৰ্পাছ গাৰ্লছ স্কুলৰ হৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিছিল। তেজপুৰৰ বাণ থিয়েটাৰত ভোগজৰা নাটত অভিনয় কৰাৰ উপৰিও চন্দ্ৰধৰ গোস্বামী, নটসূৰ্য ফণী শৰ্মা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আদিৰ সৈতে চিৰাজ, চাণক্য, নাগৰাজ, বাসুকী, মহিজীৱী আদি নাটত একেলগে কাম কৰিছিল। 1972 চনত গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত নাট্য মহোৎসৱত দৰং মহাবিদ্যালয়ক প্ৰতিনিধিত্ব কৰি নাট্য সম্ৰাট প্ৰফুল্ল বৰাৰ সিহঁত নমৰে নাটখনৰ যোগে স্বৰ্ণপদক লাভ কৰিছিল। 1975 চনত নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত মঞ্চস্থ হোৱা নাটঘৰৰ দ্বাৰা নিবেদিত ফাতিমা বিবিৰ ঘৰ নাটত অংশ লৈছিল। 1976 চনত দিল্লীৰ শ্ৰীৰাম চেণ্টাৰত মঞ্চায়িত অতুল বৰদলৈ আৰু দুলাল ৰয় ৰচিত বৃক্ষৰ খোজ নাটত মূল চৰিত্ৰ বাগীৰ ভাওত অভিনয় কৰিছিল। এই নাটখন বিভিন্ন মঞ্চত 503 বাৰতকৈও অধিক অভিনীত হৈছিল। 1979 চনত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ তদাৰকীত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ে আয়োজন কৰা নাট্য কৰ্মশালাৰ আটাইকেইখন নাটকতে অংশ লৈছিল। 1992 চনত দুলাল ৰয় পৰিচালিত আৰু নতুন দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত মঞ্চায়িত কেলিণ্ডা নাটত ছিজনীয়াৰ ভাওত অভিনয় কৰিছিল। 1975 চনত কলকাতা ৰবীন্দ্ৰ সদনত অনুষ্ঠিত অখিল ভাৰতীয় লোকসংগীত মহোৎসৱত অসমৰ অন্যান্য শিল্পীৰ সৈতে লোকগীত শাখাত অংশ লৈছিল। 1986 চনত ৰেকিবুদ্দিন আহমেদৰ ওচৰত জিকিৰৰ আৰু নৃত্যশিল্পী নৰেন্দ্ৰ শৰ্মাৰ ওচৰত নৃত্যৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল। 1995 চনত চাৰ্ক লোকনৃত্য মহোৎসৱত এগৰাকী লোকনৃত্যশিল্পী ৰূপে ভাগ লৈছিল। একে বছৰতে ভুৱনেশ্বৰৰ সূৰ্য মন্দিৰত অনুষ্ঠিত কোণাৰ্ক লোকনৃত্য মহোৎসৱত এগৰাকী লোকনৃত্যশিল্পী ৰূপে ভাগ লৈছিল। চেতনা দাসৰ অভিনয় কৰা কেইখনমান উল্লেখনীয় নাটক হ'ল আহাৰ, জন্ম, শুনা জন্মে জয়, ভূতাই ডেকা, এটি চোলাৰ কাহিনী, লিলি অ' লিলি, আৰ্মছ এণ্ড দ্য মেন, অভাৰব্ৰিজ, মহাৰজা, পৰশুৰাম। চেতনা দাসে আকাশবাণীত প্ৰচাৰিত হোৱা কেইবাখনো নাটকত অভিনয় কৰিছিল। এই নাটসমূহৰ ভিতৰত গোবৰ্ধন চৰিত আৰু মইনা সংবাদ নাট্যকাৰ তৰুণ শইকীয়াৰ দ্বাৰা ৰচিত আছিল। গোবৰ্ধন চৰিত নাটখন 1976 বৰ্ষত নীলু চক্ৰৱৰ্তীৰ নিৰ্দেশনাত প্ৰচাৰ হৈছিল। আনহাতে মইনা সংবাদ নাটখন অল ইণ্ডিয়া ৰেডিঅ' ড্ৰামা প্ৰতিযোগিতাত শ্ৰেষ্ঠ নাটসমূহৰ মাজত নিৰ্বাচিত হৈছিল। কাঠফুলা নামৰ আন এখন নাট আব্দুল মালিকৰ দ্বাৰা ৰচিত
আৰু ধীৰু ভূঞাৰ দ্বাৰা নিৰ্দেশিত হৈছিল। চেতনা দাসে কেইবাখনো নাটক নিৰ্দেশনা কৰিছিল। ইয়াৰ কেইখনমান নাটক হৈছে অজিন পাতকী, নাট্যকাৰ দীনেশ শৰ্মা, মাজনী, নাট্যকাৰ জেউতি বৰা, পোহৰ, নাট্যকাৰ বসন্ত খনিকৰ, মহে গুণগুণ কৰে, নাট্যকাৰ লক্ষ্মীনন্দন বৰা আৰু প্ৰজাপতি নিবন্ধন, নাট্যকাৰ চেতনা দাস। তেওঁৰ অভিনীত চলচ্চিত্ৰসমূহৰ নাম হ'ল বনৰীয়া ফুল, অভিযান, সূৰ্যগ্ৰহণ, কল্লোল, ইন্দিৰা, আজলি নবৌ, মাণিক ৰাইটং, ককাদেউতা নাতি আৰু হাতী, অগ্নি স্নান, পাপৰি, কোলাহল, ফিৰিঙতি, মীমাংসা, আই কিল্ড হিম ছাৰ, অদাৰ্য, দিলছে, হিয়া দিয়া নিয়া, ডাক, কন্যাদান, ৰংমন, কাদম্বৰী, চোৰেণ চোৰৰ পুতেক, দূৰদৰ্শন, এটি যন্ত্ৰ, ৰত্নাকৰ। চেতনা দাসৰ অন্যান্য কৃতিত্ব আৰু বঁটাসমূহ হ'ল তেওঁ হিন্দী ধাৰাবাহিক কামৰূপ কি কাহানীত অভিনয় কৰিছিল। অসমীয়া সাংস্কৃতিক ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ডক্টৰ আম্বেদকাৰ বঁটা লাভ কৰে। অসমীয়া চলচ্চিত্ৰ হিয়া দিয়া নিয়াত দেখুওৱা প্ৰদৰ্শনৰ বাবে মুনলাইট মিডিয়া স্পেচিয়েল জুৰি বঁটা লাভ কৰে। তেওঁ জড়িত থকা সাংস্কৃতিক কেন্দ্ৰসমূহ হৈছে মিতালী কলা কেন্দ্ৰ, প্ৰগতি, মিলন মন্দিৰ, ঐকাতন, সমলয়, শিৱসাগৰ নাট্য মন্দিৰ, ভাৰতীয় গণনাট্য সংঘ, নিউ আৰ্ট প্লেয়াৰ্ছ, কামৰূপীয়া সনাতন ধৰ্মমণ্ডলী, চৌভিক, মঞ্চলোক, শ্ৰীগাল, নাটশালা, বৰপেটা ফুকন নাট্য মন্দিৰ, বাণ থিয়েটাৰ আৰু মাজগাঁও শংকৰ মন্দিৰ। অসমীয়া কলা সংস্কৃতিৰ ক্ষেত্ৰখনলৈ চেতনা দাসৰ অৱদান অতুলনীয়। তেওঁৰ অভিনয় প্ৰতিভা আৰু অদম্য কৰ্মস্পৃহা অসমীয়া নাট্যপ্ৰেমীৰ বাবে সদায় আদৰ্শ হৈ থাকিব। এগৰাকী সফল অভিনেত্ৰী হিচাপে তেওঁ অসমীয়া সমাজত এক বিশেষ স্থান দখল কৰি আছে।